ঐ দোস্তি, নতুন বছৰ পালেহি নহয়, আমি এটা খানা খাব লাগিছিলে, কি কৱ তই? সেইটোকেতো ভাবিছিলো, তোক লগ কৰিবলৈকে মই ওলাই আহিছিলো। তাতে পিকনিকত লগতেতো খ্ৰীষ্টমাছটো পাইছেহি, আমি গাহৰি মাংস আৰু ব্ৰইলাৰ পোৰা খাম হা। সেইটো হয়, তাত সেনেকেই খাব লাগিব, কিন্তু এই যদু ছাৰে আকৌ আমাক দেখিব লাগিলে আকৌ গালি দিব আকৌ। ঐ সেই দুইটা পেটুৱা আৰু দীঘলা নহয়নে? ৰচোন তহঁতক মই কথা এটা কওঁ। ছাৰ আহিছে, যদু ছাৰ আহিছে, কি কৰিবি? আহক, ছাৰৰ লগত কথা পাতিম আৰু। তহঁতে কিহৰ প্লেনিং কৰিছ ঐ তহঁতে? ছাৰ নতুন বছৰ আহিছে যে তাৰে প্লেনিং এটা কৰিছিলো আৰু। ছাৰ আপুনিও আমাৰ লগতে খাব নেকি বাৰু এইবাৰ নতুন বছৰৰ পিকনিক? মোৰ বহুত প্ৰেছাৰ, হাঁহ মাংস খাব নোৱাৰো। ছাৰ আমি তেন্তে হলে যাওঁ আৰু। যা এই ইমান ঠাণ্ডাখনত তহঁতি ঘূৰি নুফুৰিবি, আৰু বছৰৰ প্ৰথমটো মাহত নিজে পিকনিক খোৱাৰ লগতে ভালদৰে পঢ়া শুনা কৰিবি, তেতিয়াহে পৰীক্ষাত ভাল ফলাফল পাবি। তেন্তে ছাৰ আমি গৈ থাকো আৰু। ছাৰ আহিছো।